আপোনাৰ পুখুৰীৰ মাছ নিৰাপত্তা থাকিব, আপোনাৰ পুখুৰীত কোনো ধৰণৰ বেমাৰ নহ'ব। এই সূতা দিলেই বেমাৰ নহ'ব, এই সূতাটো হৈছে মেইন। পুখুৰীত মানে ভাইৰাছটো যদি আহে, বাহিৰৰ পৰা ভাইৰাছ আহে। আসসালামু আলাইকুম, আসাম ফিছ হেডছৰ পৰা মই ভাৰ্গৱ, সকলো দৰ্শকক স্বাগতম জনাই আমাৰ আজিৰ ভিডিঅ'খন আৰম্ভ কৰিব বিচাৰিছোঁ। আজিৰ আমাৰ ভিডিঅ'খনৰ মূল টপিক হ'ব শিঙি মাছৰ ফাৰ্মিং কৰি আছে যদি, মাগুৰ মাছৰ ফাৰ্মিং কৰি আছে যদি, এইবিলাক প্ৰজাতি মানে কেটফিছ জাতীয় মাছ যদি ফাৰ্মিং কৰি আছে, তেতিয়াহ'লে পুখুৰীত মাছ হেৰাই যায় কিয়? বহুতে কমপ্লেইন কৰে পুখুৰীৰ পৰা মাছ হেৰাই যায়, পুখুৰীত মাছ নাইকিয়া হৈ যায়। সেইখিনিৰ বিষয়ে আপোনালোকে আজি আমাৰ এই ভিডিঅ'খনত জানিব পাৰিব। প্ৰথম অৱস্থাত হৈছে মাছ হেৰাই যায়, দ্বিতীয় অৱস্থা হৈছে কিহৰ কাৰণে মাছ হেৰাই যায়, এইখিনি আপোনালোকে জানিব পাৰিব। আৰু মাছৰ গ্ৰ'থ কিয় নহয়, মাছ কি কৰিলে মাছৰ গ্ৰ'থ হয়, এইখিনি আপোনালোকে গোটেইখিনি জানিব পাৰিব মাছৰ বিষয়ে। আমাৰ এই ভিডিঅ'খন যদি A to Z ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চায়, তেতিয়াহ'লে বহু মূল্যৱান কথা কেইটামান আজি আপোনালোকে জানিব পাৰিব। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰথম অৱস্থা হৈছে কি, আমাৰ পুখুৰীখন, যিখন পুখুৰীত আমি শিঙি মাছ ফাৰ্মিং কৰিম বা মাগুৰ মাছ ফাৰ্মিং কৰিম, এই পুখুৰীখন চাফ চিকুণ হ'ব লাগিব। তাৰপিছত পুখুৰীখন যিটো পাৰ আছে, পুখুৰীৰ পাৰখন ধুনীয়াকৈ মেৰামত কৰিব লাগিব। যদি পুৰণা পাৰ আছে, পুৰণা পাৰটো ৰিপেয়াৰিং কৰিব লাগিব। আৰু যদি নতুন পুখুৰী আছে, পাৰখন অকণমান বহল হ'ব লাগিব, পাৰখন অকণমান টাইট হ'ব লাগিব। ইমান ঢিলা চিলা পাৰ হ'লে নহ'ব, মানে অকণমান পাৰখন টাইট হ'ব লাগিব পুখুৰীৰ পাৰ, তেতিয়াহে মাছ হেৰাই নাযাব। আৰু হেৰাই যোৱাৰ পুখুৰীৰ পাৰটো কিয় টাইট লাগে, সেইটো হয়তো আপোনালোকে প্ৰশ্ন কৰিব পাৰে, কিয় টাইট লাগে, কিয় ভাল লাগে। মেইন কথাটো হৈছে বানপানী যদি আহে বা কিবা বাৰিষা ছিজন যদি আহে, বানপানী আহক বা নাহক, বাৰিষা ছিজন আহিলে কি হয়, পুখুৰীৰ পাৰত কেঁকুৰা গাঁত, নেগুণীৰ গাঁত, কিবা গাঁত চাত ওলালে মাছ বাহিৰলৈ ওলাই যায় পথাৰলৈ। এইখিনি আপুনি সতৰ্ক থাকিব লাগিব, যাতে বাহিৰলৈ মাছ ওলাই যাব নোৱাৰে। এইটো এটা কাৰণত পুখুৰীৰ পৰা মাছ হেৰাই যায়। আৰু এটা কাৰণ হৈছে কি, পুখুৰীখন পূৰা ছেফটিত থাকিব লাগিব, প্ৰটেকশ্যন দিব লাগিব। পুখুৰীখনত প্ৰটেকশ্যন দিলে মাছ কিন্তু হেৰাই নাযাব। প্ৰটেকশ্যন কিয় দিব লাগে, বগলী আছে, তাৰপিছত পানী কউৰী আছে, মানে মাছ খোৱা যিবিলাক চৰাই আছে, মাছ খায়। সেই মাছ খোৱা চৰাই যাতে আপোনাৰ পুখুৰীত আহিব নোৱাৰে, সেইখিনি ব্যৱস্থা আপোনাৰ কৰি ৰাখিব লাগিব। চৰায়ে বহুত মাছ খায়, হয়তো এটা দুটাকৈ ডেইলি যদি 10টা 5টা 20টা 50টা 100 মাছ 500 মাছ ৰেগুলাৰ যদি খাই দিয়ে চৰায়ে, তেতিয়াহ'লে মাছ অট'মেটিকলি আপোনাৰ ফাৰ্মিং কৰা যেতিয়া নেকি ফাৰ্মিং কৰিব, হাৰ্ভেষ্টিং হ'ব, অট'মেটিকলি মাছ কম পাব, মাছ কম ওলাব। এইখিনি আপোনালোকে প্ৰটেকশ্যন দিব লাগিব। তাৰপিছত হৈছে কি, পুখুৰীত মাছ হেৰাই যোৱাৰ আৰু এটা দিশ আছে। পুখুৰীত মাছ হেৰাই যোৱা মানে কি, পুখুৰীখন ভাল চাফ চিকুণ যদি নহয়, তেতিয়াহ'লে পুখুৰীত বেমাৰ আজাৰ হ'ব। আৰু এই চৰাই, যিবিলাক চৰাই নেকি পুখুৰীত আহি পেলাই নামে, বেলেগ এটা পুখুৰীত আপোনাৰ সি মাছ খাই আছিলে, হয়তো বিলত আছিলে, মানে যিকোনো জেগাত এই চৰাইবিলাকে মাছ খাই থাকে। এই ধৰক বেলেগ ঠাইত বেলেগ পুখুৰীত মাছ খাই আহিছে, তাত বেমাৰ আছে, তাত ভাইৰাছ আছে, তাৰ পৰা ভাইৰাছটো মাছ চৰাই লৈ আপোনাৰ পুখুৰীত আহিব পাৰে, 100% আহে। এইটো হৈছে আপোনাৰ এটা দিশ। মাছৰ যদি কেতিয়াবা ভাইৰাছ হয়, বেমাৰ হয়, আপুনি প্ৰথমতে এইখিনি জানিব পাৰিব যে হয়তো চৰাই আনিছে, নহ'লে পুখুৰীত কিবা গেছ হৈছে। যদি পুখুৰীত গেছ হয়, 50% মানে কি, 50% পুখুৰীত গেছ হোৱাৰ পিছত মানে মাছৰ বেমাৰ আজাৰ হয়। আৰু 50% হৈছে কি, চৰায়ে বেমাৰ বেলেগৰ পৰা লৈ আহি পেলাই ইয়াত খুচৰাই দিয়ে। সেইটো কাৰণে পুখুৰীত মাছ হেৰাই যায়। আৰু সেইখিনি যদি আমি প্ৰটেকশ্যন দিব পাৰোঁ, মানে গোটেইখিনি অল চাইড আমি ঠিক ঠাক হিচাপে আমি মাছৰ ফাৰ্মিং কৰিব, 100% আমি ছাকচেছ হ'ব পাৰিম। চৰাই নাহে, চৰাই নাহাৰ কাৰণে আমি বহুত কেইটামান প্ৰচেছ কৰিছিলোঁ, মানে আমি ছাকচেছ হোৱা নাই। চৰাই আহি যায়। আমি আজিৰ পৰা 2 বছৰ 4 বছৰ আগত আমি এইটো মানে প্ৰচেছ কৰিছিলোঁ। এই মানে সূতা টানি দি পেলাই পলিথিন বান্ধি দিছিলোঁ, চৰাই অহা বন্ধ হৈ গৈছিলে। কিন্তু আজিকালি চৰাইবিলাক বহুত টেঙৰ হৈ গৈছে, মানে সব জেগাতে এনেকুৱা পলিথিন বান্ধি দিয়ে। সেইটো কাৰণে চৰায়ে বুজি পাইছে যে এইবিলাক কোনো আমাৰ ভয় খাবলগীয়া কোনো নাই, কিন্তু চৰাই ভয় নাখায়।
চৰাই ভয় নাখায়, চৰাই আহি যায়। এই খুঁটা টানাটো আমাৰ বেকাৰ হৈছে। তাৰপিছত আমি এই জালটো দিছিলোঁ, জাল আপোনালোকক দেখাই দিছোঁ, জাল দিছোঁ। কেমেৰাটো লৈ আহাচোন। এইটো চাওক, এই জালটো আমি দিছিলোঁ, এই জালটো দিছিলোঁ, এইটো এটা আৰু এটা সেইটো চাইডত আছে। ভাবিছিলোঁ এই দুটা জাল দিম, এনেকৈ ওখকৈ লগাই দিছিলোঁ, কিন্তু এতিয়া লুজ হৈ গ'ল। এই জালটো দিয়াৰ পিছতো চৰাই আহিয়ে থাকে, কিন্তু আমি এইখিনি দিয়াৰ পিছতো আমি ব্যৰ্থ হৈছোঁ, চৰাই অহাটো বন্ধ কৰিব নোৱাৰিলোঁ। কিন্তু তাৰপিছত আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, এইটো এই খুঁটাটো যে চাওক, এইবিলাক খুঁটা আহে হা, এই খুঁটাটো যে আমি টানি দিছোঁ, এইটো খুঁটা টানাৰ পিছত কি হৈছে, চৰাই অহাটো 100% বন্ধ হৈ গৈছে। এতিয়া চৰাই আহিব নোৱাৰে, মানে যেতিয়া নেকি ওপৰত আহে এই খুঁটাত মানে খুঁটাৰ কাৰণে চৰাই তলত নামিব নোৱাৰে। এই খুঁটাত যদি টানি দিয়ে তেতিয়াহ'লে আপোনাৰ পুখুৰীখন প্ৰটেকশ্যন হ'ব আৰু পুখুৰী ছেফটি থাকিব। কোনো ধৰণৰ চৰাই আহিব নোৱাৰে, ৰাতি হওক দিনতেই হওক মাছ খাব নোৱাৰে, আৰু মাছ আপোনাৰ পুখুৰীৰ পৰা কমি নাযায়। এইখিনি কৰাত বেছি পইচা নাযায়, হয়তো জাল লগালে বহুত পইচা যায়, কিন্তু আমি গোটেইখিনি পুখুৰীত যদি আমি জালটো লগাওঁ তেতিয়াহ'লে বহুত পইচা যাব। সেইটো কাৰণে আমি এই সূতাটো লগাইছোঁ, এই সূতা গোটেই পুখুৰীখন আমি যদি সূতা লগাই দিওঁ তেতিয়াহ'লে বেছি টকা নাযাব, হয়তো 2000 টকামান লেবাৰ সূতা গোটেইখিনি মিলি পেলাই হয়তো 5 বিঘা পুখুৰী বা 4 বিঘা পুখুৰী 2000 বা 3000 টকাত আমি মেকআপ কৰিব পাৰিম। যদি জাল লগাও কমচে কম 15-20 হাজাৰ টকামান জাল লাগিব, আৰু লেবাৰটো আছেই। সেইটো কাৰণে আপোনালোকে কম খৰচত এই সূতাটো লগাই পেলাই আপোনালোকে পুখুৰী প্ৰটেকশ্যন কৰিব পাৰিব। আপোনাৰ পুখুৰীৰ মাছ নিৰাপত্তা থাকিব, আপোনাৰ পুখুৰীত কোনো ধৰণৰ বেমাৰ নহ'ব। এই সূতা দিলেই বেমাৰ নহ'ব, এই সূতাটো হৈছে মেইন। পুখুৰীত মানে ভাইৰাছটো যদি আহে, বাহিৰৰ পৰা ভাইৰাছ আহে, এই ভাইৰাছে আপোনাৰ পুখুৰীৰ ক্ষতি কৰে, কিন্তু পটককৈ গেছ হৈ পেলাই পুখুৰীত বেমাৰ নহয়। কিন্তু আপোনাৰ এই চৰাইবিলাকে ভাইৰাছ লৈ অহাৰ পিছত কি হয়, পুখুৰীত বেমাৰ হয়। এই বেমাৰটো আপোনালোকে যদি মানে বন্ধ কৰিব পাৰে, বেমাৰটো যদি যাতে নহয়, সেইটো ছেফটি যদি আপোনালোকে ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি 100% শিঙি মাগুৰ মাছৰ ফাৰ্মিং কৰি ছাকচেছ হ'ব। মাছ যদি হেৰাই যায় তেতিয়াহ'লে আপুনি 100% লছ আপোনাৰ হ'ব। কিন্তু মাছ থাকিব লাগিব, আৰু মাছৰ ভিতৰত কোৱালিটি আছে, ভাল বেয়া আছে, সেইখিনি আপুনি চাই চিন্তি ল'ব লাগিব। হেচাৰীৰ কোনো অভাৱ নাই, হেচাৰী বহুত আছে, কিন্তু আপুনি নিজে আহি পেলাই হেচাৰীত মাছৰ পোনা কোৱালিটিটো চাব লাগিব। কোৱালিটি ভাল নে বেয়া এইটো আপুনি নিজে সিদ্ধান্ত কৰিব। মানে অসমৰ ভিতৰত যিকোনো হেচাৰীৰ পৰাই লওক, অসমৰ ভিতৰত প্ৰডাকশ্যন হোৱা মাছ ল'ব, বাহিৰৰ পৰা অহা মাছ আপুনি কেতিয়াও নিকিনিব। আৰু দ্বিতীয়তে হৈছে কি, যে মাছৰ ফাৰ্মিং কৰাৰ সময়ত কিন্তু মাজত গৈ পেলাই গ্ৰ'থ কমি গৈছে। ধৰক আপুনি কেনেকৈ গম পাব, ধৰক আজি দানা দিলে 50% দানা খাইছে, মানে যোৱাকালি খাইছিলে 100% দানা খাই আছিলে। ধৰক 10 কেজি দানা যোৱাকালি দিছে, 10 কেজি দানা ফুল্লি খাই দিছে, আৰু আজি যেতিয়া নেকি দানাটো দিব, যদি 5 কেজি খাইছে বা 8 কেজি খাইছে, 7 কেজি খাইছে, তেতিয়াহ'লে আপুনি জানিব পাৰিব যে আপোনাৰ পুখুৰীত কিবা অসুবিধা হৈছে। হয়তো গেছৰ অসুবিধা হ'ব পাৰে, নহ'লে যদি গেছৰ অসুবিধাটো আপুনি যদি ৰিমুভ কৰিব নোৱাৰে, লগালগ যদি আপুনি চলিউশ্যন নলয়, যিকোনো ধৰণৰ বহুত ধৰণৰ মেডিচিন আছে, মেডিচিনবিলাক ইউজ কৰিব লাগিব। এই মেডিচিনবিলাক যদি ইউজ কৰে তেতিয়াহ'লে গেছৰ মানে যিখিনি সমস্যা থাকে সেইখিনি সমাধান হ'ব। যদি আপুনি নুবুজে তেতিয়াহ'লে 1 দিন 2 দিন 3 দিন 4 দিন এনেকুৱা মাছ মানে আহাৰ নোখোৱাকৈ থাকি পেলাই মাছৰ মানে বেমাৰ সৃষ্টি হৈ যাব, অট'মেটিকলি বেমাৰ হ'ব। এই বেমাৰ হোৱাৰ মেইন পইণ্ট হৈছে কি, পুখুৰীত গেছ হোৱা, আৰু এটা হৈছে খুচৰা বেমাৰ যদি আহি যায় তেতিয়াহ'লে মাছে দানা খোৱা বন্ধ কৰি দিব। খুচৰা বেমাৰ মানে বেলেগ চৰায়ে যদি আপোনাৰ পুখুৰীত বেমাৰটো খুচৰাই দিয়ে তেতিয়াহ'লে মাছে দানা খোৱা বন্ধ কৰি দিব। দানা খোৱা বন্ধ কৰিলে আপুনি জানিব লাগিব যে আমাৰ পুখুৰীত কিবা অসুবিধা হৈছে, সেইটো কাৰণে মাছে দানা খোৱাটো বন্ধ কৰি দিছে। সেইখিনি আপুনি লগালগ ট্ৰিটমেণ্ট কৰিব লাগিব। যদি আপুনি বুজি নাপায়, মোক লগালগ কণ্টেক্ট কৰিব, কেনেধৰণে আপুনি এই ট্ৰিটমেণ্টটো কৰিব লাগে আপোনাক ধুনীয়াকৈ বুজাই দিম। আৰু আমাৰ এই ট্ৰিটমেণ্টৰ ওপৰত মানে বহুত ভিডিঅ' দিয়া আছে আমাৰ চেনেলত। আপোনালোকে আমাৰ বাকী যিবিলাক ভিডিঅ' দিয়া আছে সেইবিলাক যদি ভিডিঅ' চায় তেতিয়াহ'লে আপোনালোকে নিজে যিখিনি অসুবিধা হয় সেইখিনি সলভ কৰিব পাৰিব, ভাল কৰিব পাৰিব। যদি আপোনাৰ পুখুৰীত মাছৰ গ্ৰ'থ হোৱা নাই, গ্ৰ'থ হ'বলৈ হ'লে আপুনি
কি কৰিব গ্ৰোথ হ'বলৈ হ'লে আপুনি প্ৰথমতে আপোনাৰ মাছে দানা কিমান খাই আছে দানা অভাৰ দিছে না কমকৈ দিছে যদিও অভাৰ দিছে অভাৰ দিলেও আপোনাৰ পুখুৰীত গেছ হ'ব আৰু যদি কমকৈ দিয়ে তেতিয়াহ'লে মাছৰ গ্ৰোথ নহ'ব এতিয়া আপুনি নিৰ্ধাৰিত কৰিব মাছে কিমান খায় মাছক যেতিয়া নেকি দানাটো দিব দিয়া সময়ত আপুনি 10 মিনিট 15 মিনিট 20 মিনিট অকণমান ৰখি দিব ৰখি দিয়াৰ পিছত মাছে দানা কিমান খাইছে সেইখিনি আপুনি চাব লাগিব যিমান দানা লাগে মাছৰ সিমান আপোনাৰ দিব লাগিব তেতিয়াহ'লে মাছৰ গ্ৰোথ হ'ব তথাপিও যদি মাছৰ গ্ৰোথ নহয় তেতিয়াহ'লে আপুনি লিভাৰ আছে কেলছিয়াম আছে ভিটামিন চি আছে এইবিলাক কেইটামান মানে মেডিচিন আছে আপুনি দানাৰ দোকান আছে দানাৰ দোকানত য'ত নেকি মাছৰ মেডিচিন বিক্ৰী কৰে তেখেতসকলৰ লগত ভাল কোম্পানী চাই হিমালয় আছে বিৰবেক আছে যিকোনো এটা কোম্পানীৰ মেডিচিন আপুনি ইউজ কৰিব মাছৰ গ্ৰোথ হ'বৰ কাৰণে মাছ যাতে কেনেকৈ গ্ৰোথ হয় সেইখিনি কাৰণে আপোনাক মেডিচিন দি দিব সেইখিনি যদি আপোনালোকে ট্ৰিটমেণ্ট কৰে তেতিয়াহ'লে মাছে 100% গ্ৰোথ হ'ব আমাৰ সন্মুখত যে ঠাণ্ডা দিন আহি আছে ঠাণ্ডা দিনৰ কাৰণে আমি কনফিউজ হৈ আছোঁ যে মাছে দানা নাখাব মাছৰ গ্ৰোথ নহ'ব এইটো হয়তো মিছা কথা হয় মাছে দানা খাব তাত কেইটামান প্ৰচেছ আছে এই প্ৰচেছটো আপোনালোকে জানি লোৱাটো বেছি ভাল আমি যদি এই প্ৰচেছবিলাক আমাৰ এইখন ভিডিঅ'ত ক'বলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে ভিডিঅ'খন বহুত লম্বা হৈ যাব অহা যিটো ভিডিঅ' হ'ব ঠাণ্ডা দিনত কেনেকৈ মাছে দানা খাব সেইখিনিৰ ওপৰত আমি আৰু এটা ভিডিঅ' বনাম সেই ভিডিঅ'টো চাব পাৰিব আৰু যদি আপোনালোকৰ মাছৰ পোনা দৰকাৰ আছে মাছৰ পোনা এতিয়ালৈকে যদি ক্ৰয় কৰা নাই ঠাণ্ডা গৰমৰ কোনো কথা নাই আমাৰ ইয়াত আমাৰ আসাম ফিছ হেচাৰীত বহুত ধৰণৰ সলিউশ্যন আমি ৰাখিছোঁ মাছৰ ঠাণ্ডা আৰু গৰমৰ কোনো কথা নাই আপোনালোকে মাছ এৰিব আৰু মাছৰ 100% গ্ৰোথ হ'ব আপোনালোকে আমাৰ লগত যোগাযোগ কৰক স্ক্ৰীনত ফোন নাম্বাৰটো দিয়া হৈছে যদি আপোনালোকৰ মাছৰ পোনা দৰকাৰ আছে আমাৰ ইয়াত এভেইলেবল আছে শিঙি মাছৰ পোনা আৰু মাগুৰ মাছৰ পোনাও যদি আপোনাৰ দৰকাৰ আছে মাগুৰ মাছৰ পোনাও পাই যাব কিন্তু বৰ্তমান আমাৰ ইয়াত ষ্টকত এভেইলেবল মানে বহুত মানে কোৱান্টিটি আছে কালেকশ্যন বহুত আছে শিঙি মাছৰ পোনা আমাৰ আসাম ফিছ হেচাৰীত শিঙি মাছৰ পোনা এভেইলেবল আছে যদি লাগে আপোনালোকে এতিয়া যোগাযোগ কৰক আৰু আমাৰ আজিৰ ভিডিঅ'খনত এইখিনি আছিলে আপোনালোকে আমাৰ ভিডিঅ'খন চাই যদি ভাল লাগিছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব আমি এতিয়া বিদায় লৈছোঁ জয় অসম